মই শুনিছোঁ মানে কংগ্ৰেছ দলততো আৰু আছেই নহয়, আমাৰ পুৰণা সতীৰ্থ আছে। মোক কোৱা মতে এই কৰ্ণাটকৰ পৰা যিজন ধন কুবেৰ আহিছে তেওঁ হেনো কৈ গৈছে যে মই প্লেনখন ৰেডি ৰাখিম বৰঝাৰৰ বিমানবন্দৰত, তোমালোকে কাউণ্টিং হৈ যোৱাৰ 1টা বজাৰ ভিতৰত তোমালোকে সকলো গুৱাহাটীলৈ আহি যাবা আৰু সকলোকে মই লৈ যাম কৰ্ণাটকা 5 ষ্টাৰ হোটেলত গৈ ৰাখিমগৈ, তাত বেংগলোৰতে হওক বা বেলেগ বেলেগ হেৰিতে। গতিকে তেওঁলোকে আচলতে মই সেইটোৱে কৈছোঁ যে মাটিত ভৰি দি পেলাই মাটিৰ যি গোন্ধ, মাটিৰ যি সমস্যা, মাটিৰ যি অনুভূতি, সেইবিলাকক তেওঁলোকে অনুভৱ কৰিব নোৱাৰাকৈ তেওঁলোকে আকাশত চাং পাতি আছে। তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ। কাইলৈতো এই তেওঁলোকে কোৱা মতে 1টামান বজাৰ ভিতৰত অন্ততঃ এই গোটেই ট্ৰেণ্ডটো গম পোৱা যাব। গৌৰৱ গগৈ জিকিব নে হাৰিব, মই যদি আপোনাক চিধা চিধিকে সোধোঁ? মোৰ ক'বৰ কাৰণে দিগদাৰ হৈছে, সঁচা কথা ক'বলৈ কাৰণে। কাৰণ আজি গৌৰৱ গগৈ উঠিছে যোৰহাটৰ পৰা, যোৰহাটৰ ভোটদাতা ৰাইজেহে সিদ্ধান্ত লৈছে, মইনো ওপৰৰ পৰা কেনেকৈ কওঁ। মই গৌৰৱ গগৈকো শুভেচ্ছা জনাইছোঁ। আমাৰ এতিয়া এই 2 দিন ধৰি পেলাই আমাৰ যিমানবিলাক কাউণ্টিং এজেণ্টছ সমষ্টিগতভাৱে আমাৰ সকলোৰে ট্ৰেইনিং চলি আছে। আজি ৰাতিপুৱাও মোৰ দিছপুৰ সমষ্টিৰ আমাৰ গোটেইবিলাকৰ ট্ৰেইনিং হৈ গ'ল আৰু প্ৰত্যেকজনেই আমাৰ যিসকল মোৰ সতীৰ্থ, যিসকল মোৰ সহকৰ্মী, প্ৰত্যেকৰে একবাৰ মই দেখিছোঁ যিটো আত্মপ্ৰত্যয় আৰু যিটো তেওঁলোকৰ কাম কৰাৰ যিটো উদ্যম, এইটোৰ পৰা একেবাৰে স্পষ্ট হৈ গৈছে যে বিজেপি দলে একে লেঠাৰিয়ে এইবাৰ তৃতীয়বাৰৰ পৰা, মই 2016 চনৰ পিছৰ কালচৰ কথা কৈছোঁ, একে লেঠাৰিয়ে তৃতীয়বাৰৰ বাবে বিজেপি দলৰ নেতৃত্বত দিছপুৰত চৰকাৰখন প্ৰতিষ্ঠিত হ'ব। তো প্ৰথম কথা হ'ল মই কিমান ভোটত জিকিম সেই কথাটো মই ক'বলৈ অলপ অসুবিধা পাইছোঁ আৰু সেইটো কোৱাটো সমীচীন নহ'ব। কিন্তু এইটো কথা ঠিক যে বিভিন্ন প্ৰত্যাহ্বান স্বত্তেও, কাৰণ মই চাগে গোটেই অসম বিধানসভাৰ আটাইবিলাক প্ৰাৰ্থীৰ ভিতৰত মোৰে চাগে অতি কম সময়ৰ ভিতৰত মই নিৰ্বাচনৰ গোটেই প্ৰক্ৰিয়াটো কেম্পেইন কৰিব লগা হ'ল। মোৰ হাতত মই যিদিনাখন একেবাৰে মনোনয়ন পত্ৰ দিয়াৰ শেষৰ দিনাখন কোনোমতে আহি পেলাই মই দিল্লীৰ পৰা লোকসভাৰ পদ ইস্তিফা দি মই গুৱাহাটীত আহি নমিনেশ্যনৰ অসম বিধানসভাৰ এইবাৰ 2026ৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ একেবাৰে শেষৰ দিনাখন মূৰামূৰিকৈ আহি পেলাই মই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু গোটেই নিৰ্বাচনৰ যিটো প্ৰচাৰ সেইটো মই মনোনয়ন পত্ৰ দাখিল কৰাৰ 3 দিনৰ পিছতহে মই আৰম্ভ কৰিছোঁ। গতিকে মোৰ হাতত মাত্ৰ 14 দিন আছিলে। এই 14 দিনত অসমৰ ভিতৰত আটাইতকৈ বৃহৎ দিছপুৰ বিধানসভাত মই প্ৰচাৰ কাৰ্য সমাপন কৰিলোঁ ৰাতিয়ে দিনে। আৰু কিন্তু মই এই অসাধ্য সাধন কৰিব পাৰিলোঁ এইকাৰণেই যে বিজেপি দলৰ যিটো সুসংহত যিটো অৰ্গেনাইজেশ্যন, সংগঠন, সেই সংগঠনৰ প্ৰত্যেকজন কৰ্মীয়ে একেবাৰে তৃণমূল পৰ্যায়লৈকে সকলোৱে আহি মোৰ লগত কান্ধত কান্ধ মিলাই মোক যি ধৰণেৰে প্ৰচাৰ কাৰ্য চলোৱাত বা মোৰ যিবিলাক ক'ৰবাত যদি আঁসুৱা থাকি গৈছে, ক'ৰবাত যদি সুৰুঙা থাকি গৈছে, সেইবিলাক তেওঁলোকে অনায়াসে সেইবিলাক পূৰণ কৰাত মোক সহায় কৰিলে। গতিকে আৰু এতিয়া মই যেতিয়া পিছলৈ ঘূৰি চাওঁ, মই দেখিছোঁ যে দিছপুৰ সমষ্টিত বহু ভোটৰ ব্যৱধানত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে মই নিৰ্বাচিত হ'ব পাৰিম। মানে কংগ্ৰেছৰ কৌশলটো, মইতো আৰু কংগ্ৰেছৰ লগত পলিটিক্স কৰি পেলাই মইতো জানোৱেই, কংগ্ৰেছৰ কৌশলটো এইবাৰ তেওঁলোকে ভাবি লৈছে যে এই বিজেপি দলৰ পৰা যিজনে গৈ পেলাই নিৰ্দলীয় হিচাপে উঠিলে, যিজন ব্যক্তিয়ে, তেওঁক বিভিন্ন প্ৰকাৰে ধন কুবেৰ ইয়াত আহিলে নহয় কংগ্ৰেছ দলৰ হৈ পেলাই এই বেলেগ ৰাজ্যৰ পৰা বেলেগ বেলেগ ধৰণে সহায় কৰিলে। তেওঁলোকৰ ভাবিলে যে এই নিৰ্দলীয় প্ৰাৰ্থীজনে বিজেপি দলৰ পৰা যোৱা, গতিকে তেওঁ বহুত ভোট, বিজেপিৰ ভোট ইফালৰ পৰা তেওঁ কাটিব। তাৰ পিছত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী অনায়াসে
দিছপুৰ সমষ্টিৰ পৰা জয়ী হ'ব তেওঁলোকে আকাশত চাং পতা এনেকুৱা ধৰণৰ কাম কাজ কৰিলে আচলতে কিন্তু তৃণমূললৈ তেওঁলোকে যোৱাই নাই আৰু যিটো তেওঁলোকৰ কথাবিলাক তেওঁলোকে উফাই ডাং মৰা কথাবিলাক কৈ আছে তেওঁলোকে আচলতে মাটিত ভৰি থৈ পেলাই মাটিৰ যিখিনি প্ৰক্ৰিয়া মাটিৰ যিখিনি অনুভূতি সেইখিনি তেওঁলোকে অনুভৱ নকৰাকৈ তেওঁলোকে বিভিন্ন ধৰণৰ কথা কৈ আছে অবভিয়াছলি নাই তেওঁলোকে ভাবি আছে যে এই নিৰ্দলীয় কেণ্ডিডেটজনে যিজন বিজেপি দলৰ পৰা গৈ পেলাই নিৰ্দলীয় হিচাপে মোৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে সেইজনক তেওঁলোকে ধনে জনে সহায় কৰিছে বিভিন্ন ধৰণে ধন দিছে তেওঁলোকে বিভিন্ন ধৰণৰ আৰু বেলেগ বেলেগ ধৰা বেপাৰী টেপাৰী এইবিলাকৰ যোগেদি তেওঁ বিভিন্ন ধৰণে সহায় পালে কিন্তু মানুহৰ হৃদয়ত বিজেপি দলৰ যিটো প্ৰতীক চিহ্ন পদুম ফুল সেইটো অংকিত হৈ আছে ফুট বেছি কোনে পাব মীৰা বৰঠাকুৰে পাব নে জয়ন্ত দাসে পাব এনেকুৱা হ'ল যিটো আপুনি ক'লে যে তেওঁ সহায় কৰিলে লাষ্টত এইটো মোৰ ক'বলৈ দিগদাৰ হৈছে কিন্তু মই ভাবোঁ তেওঁলোকে হয়তো তেওঁলোকে যিটো ভোট বিৰোধীৰ হিচাপে তেওঁলোকে যিটো ভোট তেওঁলোকে পাব সেইটো প্ৰায় সমানেই পাব বিৰোধীৰ ভোটটো ভাগ ভাগ হৈছে অবভিয়াছলি ভাগ হৈছে আৰু সেইটোৱে বিজেপি দলক সহায়হে কৰিছে